গুড মৰ্ণিং বন্ধুসকল। জীৱনৰ সত্যৰ পাৰ্ট 4 খণ্ড 4। লগৰ এজন আছিলে, বন্ধু বা তেনেকৈ বুলি ক'ব পাৰি। তাৰমানে মোৰ লগত তাৰ ইমান ৰিলেশ্যন নাছিলে। তাৰপিছত কেইদিনমান হ'ল খুব মোৰ লগত ৰিলেশ্যন হ'ল। তাৰমানে একদম আহা যোৱা, য'তে দেখোঁ হাই হেল্ল', তাৰমানে ইমান ধুনীয়াকৈ সম্পৰ্ক এটা দেখা কৰিলে, বহুত ভাল সম্পৰ্ক। তাৰপিছত এইদিনাখন দুৱাৰত টুকুৰাইলে, আহি ক'লে মোৰ তাৰমানে বহুত বিপদ হৈছে, ভণ্টিৰ বিয়া, মোক 5,000 টকা দিয়ে। তাৰপিছত মই ইমান নাভাবিলোঁ, তেতিয়া UPI নাছিলে। তাৰপিছত মই 5,000 টকা দিলোঁ। তাৰপিছত পইচাটো কৈছিলে এসপ্তাহ দুসপ্তাহ পিছত ঘূৰাই দিম। তাৰ পিছৰ পৰা পইচাটোৰ কাৰণে মই তাগাদা দি আজি 3-4 বছৰ হ'ল মই পইচাটো পোৱা নাই। তেনে পইচা পোৱাৰ আশা এতিয়া মই মুঠে বাদেই দিছোঁ। গতিকে আপোনালোকে জীৱনত এনেকুৱা কিছুমান মানুহ লগ পাব, যিয়ে আপোনালোকক ধুনীয়াকৈ সম্পৰ্ক ৰক্ষা কৰিব। সম্পৰ্ক ৰক্ষা কৰাৰ পিছত যেতিয়া তাৰ স্বাৰ্থটো পূৰণ হ'ব, তাৰপিছত আপোনাক লাত মাৰি দিব। গতিকে তেনেকুৱা মানুহৰ পৰা আপোনালোকে সদায় সাৱধান থাকিব।